হেল্ল' নমস্কাৰ। আমি পাটনালৈ আহিছোঁ। আহি পেলাই কি কৰিবলৈ আহিছোঁ, কিয় আহিছোঁ, সকলোখিনি দেখুৱাম আপোনালোকক। পাটনাত আহি পেলাই আমি ৰাতিয়ে জনচনত নামি ৰেলেদি আহি ৰাতিপুৱা সময়ত বেলেগ এখন হোটেলত আছিলোঁ। হোটেলখনৰ পৰা এতিয়া উবেৰ ল'লোঁ। উবেৰ লৈ পেলাই আমি যোনখন হস্পিটেলত মাইক দেখুৱাবলৈ আহিছোঁ, সেই হস্পিটেলখনলৈ বুলি আমি আহি আছোঁ সেই হস্পিটেলখনলৈ। এতিয়া পাটনাত যিহেতু ছট পূজা হৈ আছে, সেইকাৰণে অলপ ৰাতিপুৱাই আমি আহিছোঁ আৰু ভিৰ চিৰ কম আছে। দোকান বজাৰ বহুত বন্ধ হৈ আছে। ছট পূজাৰ লগত সকলোখিনি জড়িত হৈ আছে মানুহ। আহি আছোঁ, নতুনকৈ আহিছোঁ যিহেতু প্ৰথমবাৰলৈ। আহি পাই গ'লোহি পপুলাৰ নাৰ্ছিং হোম। এইখনতে দেখুওৱা হ'ব মাইক। আৰু মাই বিষৰ বেমাৰ হৈ আছে, সেইটো কাৰণে অনা হৈছে। এইখনতে দেখুওৱা হ'ব। নামিলোঁ, তাতে ৰুম চুম ওচৰতে ল'লোঁ, লৈ পেলাই থাকিলোঁ। এতিয়া আকৌ বেলেগ আমি এটুকুৰ জেগালৈ আহিছোঁ। এইখন হ'ল গংগা ব্ৰিজ। তলেদি গংগা নদীখন আছে। বহুত দীঘলীয়া ব্ৰিজ। পাটনাত প্ৰায় দীঘলীয়া ব্ৰিজবোৰ দেখিবলৈ পোৱা যায়, ফ্লাইঅভাৰবোৰ। আৰু ওপৰ তল বহুত ফ্লাইঅভাৰ, গোটেইখন ফ্লাইঅভাৰ আছে প্ৰায়। আৰু এইখন হ'ল বহুত দীঘলীয়া ফ্লাইঅভাৰ। আপোনালোকে দেখিছেনে? বহুত দীঘলীয়া। তাৰ সেইপিনিও আগলৈকো এখন আছে ফ্লাইঅভাৰ। এখন বৃহৎ ডাঙৰ ফ্লাইঅভাৰবোৰ আছে। এনেকুৱা বহুত কেইখন আছে ফ্লাইঅভাৰ। আহি আছোঁ, ফ্লাইঅভাৰখন শেষ হোৱা নাই। যিহেতু বহুত ডাঙৰ দীঘল, সেইকাৰণে শেষ হোৱা নাই। আহি আছোঁ আমি যোনটুকুৰ জেগাত যাবলৈ বিচাৰিছিলোঁ, সেইটুকুৰ জেগালৈ আমি আহি আছোঁ। আচলতে মোৰো অকণমান প্ৰব্লেম হৈ আছিলে। মাইক দেখুৱাবলৈ আহোঁতে ময়ো অলপ বোলো দেখুৱাই লওঁ। মোৰখন আকৌ নাম হৈছে বিগ এপল' বুলি। সেইখনত আমি দেখুৱাবলৈ আহিছোঁ। সেইখন মোৰ বিশেষ গেছৰ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে ভাবিলোঁ অলপ ইয়াতে আহিছোঁ যেতিয়া, মাইক দেখুওৱাৰ লগতে ময়ো অলপ দেখুৱাই লওঁ। সেইকাৰণে আহিলোঁ সেইখনত দেখুৱাবলৈ। ইয়াত বহুত মন্দিৰ আছে। গলি মন্দিৰ, জেগাই মন্দিৰ আছে। এইখন আমি দেখুৱাই গৈ আহি পেলাই নেদেখুৱালোঁ আৰু আপোনালোকক সেইখিনি। চব সময়তে ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে যিহেতু। ৰাতি আকৌ আমি আহোঁতে অটো ল'লোঁ। ইয়াত অটো আৰু টমটমো বহুত পৰিমাণত পোৱা যায়। ইয়াত সাধাৰণতে ট্ৰেফিক কিমান দেখিবলৈ পোৱাই নাযায়, এইখিনিতে দেখিবলৈ পোৱা গৈছে। আৰু এইখন আমি আহি আছোঁ। আকৌ আমি পুনৰ পপুলাৰ হস্পিটেলৰ ছাইডে যোনটো আমি অসম গেষ্ট হাউচত লৈছোঁ ৰুম, তালৈ বুলি আমি আহি আছোঁ। ইয়াত বহুত ভিৰ লাগি আছে। বহুত ভিৰ যিহেতু আকৌ ছট পূজাৰ পিছতে আকৌ এটা ফেষ্টিভেল আৰম্ভ হৈছে, তিনিদিনীয়াকৈ। আমি আহোঁতে ছট পূজাৰ পুৰা হৈ আছিলে, জেগাই একদম বহুত ছট পূজাৰ ফেষ্টিভেল হৈ আছিলে। এতিয়া আকৌ এটা ফেষ্টিভেল হৈছে। ফেষ্টিভেলটোৰ নামটো মই মুহূৰ্তত মনত অহা নাই, পাহৰি গৈছোঁ। এয়া ফেষ্টিভেলৰ
ৰথৰ নিচিনা যাত্ৰা কৰি পেলাই আহে। এয়া আহি আছে ফেষ্টিভেলটো, সেইকাৰণে আমি এইখিনিতে জামত ফচি যাবলগীয়া হৈ গৈছে। আপোনালোকে চাওকচোন ফেষ্টিভেলটো কেনেকুৱা ধৰণৰ কি আহিছে। ইয়াত চাউণ্ড ছিষ্টেম বহুত পৰিমাণত ব্যৱহাৰ কৰা হয়। চাউণ্ড ছিষ্টেম আৰু বহুত পৰিমাণৰ চাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰা হয়। এনেকুৱা ধৰণৰ বহুত হেৰি কৰা হয়, মানে চাউণ্ডৰ লগে লগে বহুতে মানুহে আহি পেলাই ইয়াতে পূজাত ভাগ লয়। পুৰা মেলাৰ দৰে হৈ থাকে। আহি আছে ৰথখন। দেৱ-দেৱীৰ মূৰ্তিবিলাক আনি আছে। এনেকুৱা ঠায়ে ঠায়ে আমি বহুত জেগাত দেখিবলৈ পাইছোঁ। যিহেতু এইকণত ৰখিছোঁ, সেইকাৰণে এইকণত অলপ ভিডিঅ'টো কৰি লৈছোঁ। ইয়াত এইকেইদিন দেখি এনেকুৱা হৈছে যে মানে বেলেগ একো নাথাকিলেও ফুল চাউণ্ড ছেট ছিষ্টেমটো লাগিবই প্ৰত্যেকটো অনুষ্ঠানত, নহ'লে চাগে কাম নহ'ব। এনেকুৱা নিচিনা এটা পৰিৱেশ। বহুত হেভি চাউণ্ড ছেট ব্যৱহাৰ কৰে ইয়াত। সেইকণ জামৰ পৰা আমি আহিলোঁ, আহি পেলাই আমি আহি আছোঁ আকৌ যোন জেগাত আমি নাৰ্ছিং হোমখন মাইক দেখুওৱা জেগাত মাইক যিহেতু তাতে থৈ আহিছোঁ, ৰুমতে আহি আছোঁ। যিহেতু আমি আপোনালোকক দেখুৱাইছিলোঁ যে দিনত যিখন আমি হেৰিয়েদি গৈছিলোঁ, দিনৰ যিখন মানে গংগা নদীৰ ওপৰেদি যোৱা ব্ৰিজখনেদি গৈছিলোঁ, এতিয়া সেই ফ্লাইঅভাৰখনেদিয়ে আমি আকৌ ৰিটাৰ্ণ আহি আছোঁ। ৰাতি হ'লে অলপ ধুনীয়া হয়, লাইটিং দি থোৱা থাকে, দেখাতো ধুনীয়া হয়। বহুত দীঘলীয়া এখন ব্ৰিজ আৰু বেছি দিন হোৱা নাই বোলে উদ্বোধনী হোৱা, আৰু বহুত কেইখন এনেকুৱা ধৰণৰ ব্ৰিজ আছে, বহুত দীঘলীয়া প্ৰায় পাটনা চহৰখনতে গোটেইখনতে ব্ৰিজেই আছে বুলি ক'ব পাৰি, মানে ফ্লাইঅভাৰ আছে বুলি ক'ব পাৰি গোটেইখনতে, যে ফ্লাইঅভাৰে সামৰি লৈছে গোটেইখন। আহি আছোঁ তীব্ৰ বেগত। ইয়াতে অটো টমটম এইবিলাক বহুত পুৰণা হৈ গৈছে, চলাই থাকে পুৰা স্পীডত। এইখন তলদি গৈছে যে গংগা নদীখন, সেইখনো আপোনালোকক দেখুৱাম। এয়া আহিলোঁ, এইটো মাৰ্কেটটো বহুত ডাঙৰ মাৰ্কেট ইয়াত পাটনাত, যিহেতু বহুত ডাঙৰ মাৰ্কেট। আহিছোঁহে, আমি চাম। ইয়াতে আহি থাকোঁতে দেখি অলপকৈ তুলিছোঁ, আপোনালোকেও চাই যাওক কেনেকুৱা ধৰণৰ কি হয়। আপোনালোকেও যদি বেমাৰ যেনেকুৱা দেখুৱাবলগীয়া আছে, ডাইৰেক্ট আপোনালোকে আহিব পাটনা, আহি পেলাই অটোবিলাকে চবেই জানে অশোক ৰাজপথ বুলি জেগাখনৰ নাম, পপুলাৰ নাৰ্ছিং হোমখন য'ত আছে। যদি বিষ চিষৰ আপোনালোকৰ হাড়ৰ বা বিষৰ এনেকুৱা যদি বেমাৰ হয়, আহিব। পপুলাৰ নাৰ্ছিং হোমখন আছে। আমি আহিছোঁ যিহেতু, এতিয়া কেনেকুৱা ধৰণৰ কি পাওঁ গম পাম। তাত আপোনালোকেও যদি দেখাম বুলি ভাবে আহিব পাৰে, বেছি ইমান টান নহয়। যিহেতু ছট পূজা হৈ আছিলে, আৰু লগতে
এতিয়া নতুনকৈ অনুষ্ঠানটো আৰম্ভ হৈছে ছট পূজা শেষৰ লগে লগে। সেইকাৰণে ইয়াত গোটেই বজাৰ মাৰ্কেট যিমান য'ত আছে সকলোতে লাইট দি পেলাই মানে ধুনীয়া কৰি তুলিছিলে। গোটেই লাইটেই লাইট অকল গোটেই লাইটৰে গোটেইখন পোহৰাই তুলিছে, গোটেইখন সাজি পেলাইছে গোটেইখন লাইটেদি। যি লাগে আপোনালোকে সকলোখিনি পাই যাব গোটেইখন মাৰ্কেটত। গোটেই বৃহৎ এখন মাৰ্কেট। যেনি যায় খালি মানুহ পূজা ঘৰৰ নিচিনা মানুহ ভিৰ হৈ থাকে। দেখিছে কিমান ধুনীয়াকৈ সজাই কৰি তুলিছে। এতিয়া যিহেতু ভিডিঅ' কৰিছোঁ, মানে ভিডিঅ' কৰাৰ কাৰণে আপোনালোকে ধুনীয়াটো অলপ কম অনুভৱ কৰিব পাৰিছে। যেতিয়া ওচৰৰ পৰা চাইছোঁ বহুত ধুনীয়া লাগিছিলে। লাইটৰ যিবিলাক ছেট আছে, মানে লাইটেদি যিবিলাক ডেক'ৰেশ্যন কৰিছে বহুত ধুনীয়া অনুভৱ কৰিছিলোঁ দেখি পেলাই। যদি মানে এতিয়া ভিডিঅ'ৰ কাৰণে ধৰক ইমান এটা ভালকৈ মানে দেখা নাই, কিন্তু ওচৰত থাকিলে বহুত মানে ওচৰৰ পৰা চালে মানে বহুত ধুনীয়া লাগে। এইখিনি পাটনা বজাৰৰ মাজৰ এয়া দৃশ্য। এনেকেই গোটেইখন সজাই তুলিছিলে। এতিয়া কিছুমান জেগাত খুলি পেলাইছে যদিও প্ৰায় জেগাত এনেকুৱা আছে, প্ৰায় জেগাত এনেকুৱাকৈ অনুষ্ঠানবিলাক পাতিছিলে। ৰাস্তাৰ মাজতে হওক বা য'তে হওক, য'তে ত'তে পাতিছিলে মানে প্ৰগ্ৰাম। এয়া হ'ল আমি এতিয়া আপোনালোকক দেখুৱাইছোঁ হনুমান মন্দিৰ। গোটেই লাইটেৰে আপোনাৰ হনুমান মন্দিৰটো সাজি তুলিছে। দেখিছে চাগে কিমান ধুনীয়া লাগিছে হনুমান মন্দিৰটো দেখি। নেক্সট ডে আকৌ আহিলোঁ আমি একেলগে, যিহেতু ভিডিঅ'টোৱে কাট কুট কৰি থকা নাই ইমান। নেক্সট ডে আহি পেলাই আমি গংগা নদী চাবলৈ আহিছোঁ। মাকো লৈ আহিছোঁ এবাৰ, আৰু ভাইটি আহিছে, আৰু আমাৰ লগত গৈছিলে প্ৰণামিতা, তাইও আহিছে, আৰু মই আহিছোঁ। এতিয়া আহি পেলাই ইয়াতে গংগা নদী পাৰ পাই গ'লোহি। অটো এখন ল'লোঁ, লৈ পেলাই আহি গ'লোঁ। বেছি ভাড়া নহয়, তাৰপৰা 100-200 টকা ল'ব অহা যোৱা, আৰু আহি পেলাই পাই পেলাই ইয়াত গংগা নদীত চাইছোঁহি কেনেকুৱা হৈছে গংগা নদী। পানীবোৰ বিশেষভাৱে লেতেৰা হৈ আছে, যিহেতু ঘেলি আছে, চবেই গা চা ধুই কৰি কিবা কিবি হেৰি কৰি আছে, সেইকাৰণে পানীবোৰ লেতেৰা হৈ আছে। ইয়াতে পূজা পাতল কৰিছিলে এইখিনিতে। ইয়াতে ময়ো অকণ নিজকে তুলি লওঁ। আপোনালোকেতো ভিডিঅ'টোত মোক দেখাই নাই, সেইটো কাৰণে ময়ো অকণ নিজকে তুলি লওঁ, স্মৃতি হিচাপে থাকি যাব। যিহেতু এয়া গোটেই গংগা নদীৰ গোটেইখন গংগা নদীত হেৰি হৈ আছে। ভক্ত কিছুমান মানে আছে তাত, সৰু ল'ৰা ছোৱালী, সিহঁতে পূৰা গা চা ধুই কৰি পেলাই পূৰা পইচা চইচা বিচাৰি গৈ আছে তাত, যিবিলাক পইচা চইচা দিয়া যায়। এইবিলাক হ'ল ভুটভুটি নাও বুলি কয়, এইবিলাকত ফুৰাবলৈ নিয়ে। এখন জাহাজ, ইয়াত প্ৰায় জাহাজ গৈ থাকে। বিমানবন্দৰ যিহেতু ওচৰতে আছে, সেইটো কাৰণে জাহাজ গৈ থাকে। মানুহ দেখিছে, তাতো সাঁতুৰি আছে মানুহে। আমি সৰু পোৱালি এটাক দিলোঁ, 20 টকা এটা দিলোঁ, আৰু এনেকুৱা গেলেন এটা কিনিলোঁ। কিনি পেলাই গংগা পানী অলপ লৈ লৈছোঁ। ভাইটিৰ হাততে গংগা পানী আছে, লৈ লৈছে। প্ৰণামিতা আৰু আমাৰ মায়ে লৈ লৈছোঁ গংগা পানী। ঘৰত গংগা পানী বহুত পবিত্ৰ হয়, যিহেতু যিমান লেতেৰা হ'লেও গংগা পানী বহুত পবিত্ৰ হয়। সেইকাৰণে পানী অলপ লৈ লৈছোঁ, যোৱা সময়ত ঘৰলৈ লৈ যাম বুলি। এতিয়া আমি ইপিনি ওলাই আহিছোঁ। আহি পেলাই ভাবিছোঁ যে এইখন দেখি পেলাই ৰেষ্টুৰেণ্টখন দেখি পেলাই ভাবিছোঁ কিবা এটা আমি খাই লওঁ। এতিয়া আমি খালোঁ, ৰোল খালোঁ, চিকেন চাও খালোঁ, এনেকুৱা ধৰণৰ কিছুমান বস্তু খালোঁ। আপোনালোকক সেইখিনি ফটো উঠাই ভিডিঅ' কৰি নেদেখুৱালোঁ। আৰু এইখন দেখিছে কিমান দীঘল গংগা, ওপৰেদি যোৱা আমি যে গৈছিলোঁ যে কালি, সেই ব্ৰিজখনে এইখন হয়।
এইখন এতিয়া কিমান দীঘল আছে দেখিছে, এইখনটো অকণমানহে মোৰ কেমেৰাই ঢুকি পাইছে, বহুত দীঘল হয়। এতিয়া আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক, সেইবিলাক নাওবিলাক যে গৈ আছে দেখিছে, ফুটফুটি নাওবিলাক, এইবিলাক যে গৈ আছে, সেইবিলাক হৈছে এতিয়া আপোনালোকক মই দেখুৱাম, অলপ জুম কৰি দেখুৱাব লাগিব। তাত সাঁতোৰ হৈ আছে, সাঁতোৰ প্ৰতিযোগিতা হৈ আছে তাত। ইমান পানীৰ মাজত সাঁতোৰ প্ৰতিযোগিতা হৈ আছে, দেখুৱাম ৰ'ব চাওকচোন, এয়া সাঁতোৰ প্ৰতিযোগিতা হৈ আছে। ইয়া দেখিছে, দেখিবলৈ পাইছে চাগে, সাঁতুৰি সাঁতুৰি আহি আছে। প্ৰত্যেকখন নাৱতে এজন এজনকে সাঁতুৰি সাঁতুৰি আহি আছে। প্ৰতিখন নাৱতে আছে, বহুত ভালেমান সংখ্যক নাও আছে, প্ৰায় আহি আছে সাঁতোৰ কৰি কৰি পেলাই সাঁতোৰ প্ৰতিযোগিতা চলি আছে। এয়া আমি শেষ কৰিলোঁ, শেষ কৰি আহিছোঁ এয়া। সেইটো তাৰপৰা আহি পেলাই এতিয়া আমি গলি এটাত আহিছোঁ। গলিটোত আমি যিহেতু এইকেইদিন হোটেলত খাই আছিলোঁ খানা, তাতে গেছ আৰু গেছৰ চিলিণ্ডাৰ, বাচন পাতি সকলোবিলাক ভাড়া পায়, আৰু সেই ভাড়া পাই পেলাই আমি গেছখিনি ভৰাবলৈ আহিলোঁ, ভৰাই কৰি পেলাই আমি আহিলোঁ। এয়া এইখিনিতে ভৰাই পৰাই আহি পেলাই এই ছাইডতে আমি চাউল তাউল এনেকুৱা ধৰণৰ বস্তুবিলাক বজাৰ কৰিম। সেইখিনিতে মন্দিৰ এটা পালোঁ, প্ৰায় জেগাতে মন্দিৰ, সেইকাৰণে মন্দিৰটো আপোনালোকক এবাৰ দেখুৱালোঁ। বহুত মন্দিৰ, এইটো যিহেতু গলিটোৰ পৰা আমি ওলাই আহিলোঁ গেছটো ভৰাই, এইটো গেছৰ চিলিণ্ডাৰটো। আমি আকৌ বজাৰ পালোঁহি, বজাৰত আলু পিঁয়াজৰ দাম আমাৰ ইয়াত যেনেকুৱা দাম তাতো প্ৰায় তেনেকুৱাই, বিহাৰ আলু বুলি কয়, সেই কিন্তু আমাৰ নিচিনা একে দামেই হয় তাতো। এয়া আমি ল'লোঁ আলু পিঁয়াজ, কি ক'ত লাগে গোটেই চব্জি বজাৰ চজাৰ কৰি ল'লোঁ। আমি মাংসও ল'লোঁ, অলপ হ'লেও আমাৰ ইয়াতকৈ মাংসৰ দামটো তাত কম, 200 টকা কাটাটো কেজি, আমাৰ ইয়াত যিহেতু 280 টকা চলি আছে। আৰু মাছৰ দামো তাত বহুত কম, 120 টকা 100 টকা এনেকুৱা ধৰণৰ কেজি তাত মাছৰ। ৰৌ মাছটো 150 160 এনেকুৱা। জিন্দা মাছ ৰখি থৈ আহি পেলাই তাৰপিছত ৰাতিপুৱা আৰু গধূলি চাহ খাবৰ কাৰণে বা এনেই খাবৰ কাৰণে অলপ মিঠাই লৈ ল'লোঁ। এইটো আপোনালোকক কৈ থৈছিলোঁ যোনটো, এইটোতে আমি নাৰ্ছিং হোমখনৰ গুৰিতে এইটো অসম হাউচ আছে, অসম গেষ্ট হাউচ আছে, এই গেষ্ট হাউচটোতে আমি আছোঁ। এই গেষ্ট হাউচটোতে ভাড়া লৈ লৈছোঁ ৰুম ভাড়া লৈ পেলাই আমি প্ৰথম ওপৰত লৈছিলোঁ, তাৰপিছত দুদিনমান থকাৰ পিছত এতিয়া আকৌ তললৈ আহিছোঁ। গেষ্ট হাউচটো এইখনে নাৰ্ছিং হোমখনৰ পৰা বেছি ডিষ্টেঞ্চ নহয়, এইখনতে আছে গেষ্ট হাউচটো, আৰু ইপিনে এইখিনিত গ'লে মেইন ৰাস্তা। এইটো হ'ল আমাৰ ৰুমটো গেষ্ট হাউচৰ, আমি ইয়াতে বনাই কৰি খাই আছোঁ। বহুত দিন যিহেতু হোটেলত খাই আছিলোঁ, এতিয়া ভাবিলোঁ যে এইটো বুদ্ধিটো পালোঁ, বেলেগবিলাকো আমি অসমীয়া মানুহ বহুতে ইয়াত আহি পেলাই ট্ৰিটমেণ্ট কৰি আছে, সেইকাৰণে তেওঁলোকৰ পৰাও গম পালোঁ যে আৰু এই গেষ্ট হাউচটোতে বস্তুবিলাক ভাড়া লৈ